নাই নাই মানসে মোক বহুত ভাল পায় সেই তাই মোৰ লগত এনেকুৱা কৰিব নোৱাৰে তই বৰ বেঙাও বুজিছ ঐ মই অফিচলৈ যোৱাৰ পিছত তাই কাৰ লগত কথা পাতি থাকে তই জানো কাৰ লগত বা টাইম পাছ কৰি থাকে ঘণ্টাৰ পিছত ঘণ্টা তই কিবা জান ঘণ্টা ধৰি কথা পাতে মানে কাৰ লগত কথা পাতে আৰু সেইবোৰ মই কেনেকৈ জানিম মুঠতে মই নিজ চকুৱে দেখিছোঁ তই অফিচৰ পৰা ঘৰলৈ অহাৰ পিছত তাই মোবাইলটো লুকুৱাই থৈ দিয়ে হাৰে কি হ'ল ইমান ৰাতি হ'ল ফোনটোও কাটি আছে আৰু এতিয়ালৈকে আহিও পোৱা নাই ঐ তই টকা ঘটা মেচিন হে আচল জুতিটো বেলেগেহে দি আছে তাইৰ বাবে মই ইমান কষ্ট কৰোঁ আৰু তাই মোৰ লগত সেইবিলাক চব বাদ দে তাইক অকণমান টানি ধৰ গম পাইছনে নাই তেতিয়াহে অলপ ঠিকলৈ আহিব সেইকণ খা আৰু চিধা ঘৰলৈ যাবি পাৰিবিনে নোৱাৰ অঁ চাবি ভালকে মই গৈ আছো যা বোৱাৰী ঐ বোৱাৰী ঐ অফিচলৈ গ'ল নে নাই গ'ল খুৰা ৰ'ব গৈ আছো খুৰা চাহ লওক এই বহাচোন আজি চাহ তাহ নাখাওঁ দিয়া বুজিছা মন চন কিবা ভাও নহয় কিয় আপোনাৰ আকৌ কিয় মন বেয়া হ'ল চাহ লওক বিস্কুট কেইটাকে খাওঁ দিয়া চাহটো নাখাওঁ দিয়া বুজিছা বেয়া মানে তোমালৈহে বেয়া লাগিছে বোৱাৰী তোমাৰ আগতনো কথাখিনি কেনেকে খুলি কওঁ ভাবি পোৱা আপুনি নিসংকোচে কওক খুৰা আজিকালি আমাৰ এই পাৰ্থৰ চৰিত্ৰটো অলপ সলনি হৈছে বুজিছ কালি ৰাতি মদ এসোপা খাই বা আবুল তাবুল লুকুটি আছে মদ খাইছে কিন্তু আগতে এনেকে মদ পানী নাখায় অকল মদেই নে আজিকালি সি বাইকৰ পিছত বেলেগ ছোৱালীও লৈ ঘূৰি ফুৰিবলৈ লৈছে আকৌ কি কৈছে আপুনি পাৰ্থ বেলেগ ছোৱালীৰ লগত নাই খুৰা মোৰ বিশ্বাস হোৱা নাই মই নিশ্চয়কৈ দেখা কথাহে কৈছো তাৰ লগত বোলে তোৰ মন অলপো নিমিলে কালি ৰাতি মদ খাই সি কি কৈ আছে জান এতিয়া সি বেলেগ এজনী অনা কথা চিন্তা কৰি আছে সি মোৰ লগত ইমান ডাঙৰ বিশ্বাসঘাতকতা কৰিব বুলি মই সপোনতো ভবা নাছিলো মতা মানুহবোৰ এনেকুৱাই বোৱাৰী তুমি এটা কাম কৰিবাচোন সি আজি অফিচৰ পৰা অহাৰ পিছত মোৰ কথাখিনি ডাইৰেক্টকে সুধি দিবাচোন তাৰপিছত সি কি কয় চাবা লাষ্টত গৈ উল্টাই পুল্টাই গৈ তোমাকে বদনামি কৰিব হয় নে নহয় চাবাচোন বাৰু তাত দুখ থাকিবলৈ সেয়া কৰে নে নকৰে আজি তাক ঘৰলৈ আহিব দিয়ক সকলো হিচাপ ল'ম মোৰ জীৱনটো অশান্তি কৰি সি শান্তিত থাকিব পাৰিম বুলি ভাবিছে নেকি খং নকৰিবা বোৱাৰী মই আছো নহয় তোমাৰ লগত কেৱল মই তোমাৰ ভালৰ কাৰণেহে কথাখিনি আগতীয়াকে কৈছো আপুনি মোক বহুত উপকাৰ কৰিলে খুৰা নহলে মই গোটেই জীৱনটো অন্ধকাৰত থাকিলোহেঁতেন আপুনি বহক আজি কোনজনী ছোৱালীৰ লগত ইমান ফূৰ্তি কৰি থাকোতে ৰাতি হ'ল কি ফালতু কথা কৈছা তুমি দেখা নাই মই অফিচৰ পৰা আহা আৰু মোৰ কথাটো বাৰু বাদ দিয়া তুমি দিনৰ দিনটো কাৰ লগত ফোনত লেটি পেটি কৰি আছিলা সেইটো কোৱা মোক মোৰ চৰিত্ৰত আঙুলি উঠোৱাৰ আগত এবাৰ নিজৰ চৰিত্ৰটো চালি জাৰি চাইছা কোন ছোৱালীক ৰাতি বাইকত উঠাই মদ খাই ফূৰ্তি কৰি ফুৰিছা সেয়া মই নাজানো বুলি ভাবিছা মই মদ খামেই তোৰ দৰে এজনী তিৰোতাৰ লগত থকাতকে নথকাই ভাল বিয়াৰ আগতো তোৰ এই কিমানৰ লগত লেটি পেটি আৰু বিয়া হৈ অহাৰ পিছতো তই শুধৰণি হোৱা নাই পাৰ্থ তুমি ইমান তললৈ নামি যাব পাৰিলা তোমাক মই ইমান বিশ্বাসঘাতক বুলি ভাবা নাছিলো বিশ্বাসঘাতক মই নহয় বিশ্বাসঘাতক তই মই দিনৰ দিনটো ৰাস্তাত গেবাৰী খাটি ঘূৰি ফুৰো আৰু তই ইয়াত বেইমানি কৰ বেইমান মই নহয় বেইমান তুমি যে বেলেগ এজনীৰ লগত সংসাৰ কৰিবা খুৰাই মোক সকলো কৈছে কি কেতিয়া
আৰু খুৰাক মিছাতে আমাৰ মাজত টানি আনি বদনামী নকৰিবি চালা মিছলীয়া কৰবাৰ তোৰ নিচিনা মানুহৰ লগত মই এক ছেকেণ্ডো নাথাকো তেন্তে এতিয়া ওলাই যাম ঘৰৰ পৰা যাম তোৰ নিচিনা চৰিত্ৰহীন লম্পট এটাৰ ঘৰত থকাতকৈ মই এতিয়া ওলাই যাম যা যা এতিয়া ওলাই যা মোৰ জীৱনৰ পৰা ৰাতিপুৱাই ৰাতিপুৱাই দৰ্জা ঘৰ মেলা মানুহৰ দেখোন মাত বোলে একো নাই বোৱাৰী বোৱাৰী পাৰ্থ তই যেনেকে কি হ'ল মানে চেডেলি বেডেলি হৈ শুই আছ যে এতিয়ালে একো নামাতে কি হৈছে মানে তাৰ বোৱাৰী কলৈ গ'ল বোৱাৰী বোৱাৰী তাই নাই কলৈ গ'ল কালি ৰাতিয়ে ঘৰে এৰি গুচি গৈছে হা ঘৰ এৰি গুচি গৈছে মানে উৰিল মই তোক আগতে কোৱা নাছিলো নে তাইক অকণ চম্ভালিবি কি চাবা ফোন কৰা আকৌ কলে আকৌ মুখে দাং খাই আহ এতিয়া পালি কিমান কৈছিলো যে ৰাতি ৰাতি ফুচফুচ ফাচ ফাচ য'তে দেখোন তাই খালি মোবাইলটো নেৰে মান সন্মান চব চেছ কৰি লৈ সেইবিলাক বাদ দে এজনী কথা বাদ দে তই এটা কাম কৰ পটাপট গৈ গা পা ধুই অফিচলৈ যাগে তেতিয়াহে গা মনবিলাক অলপ ভাল লাগিব গম পাইছ নে সেইজনী কথা ভাবি থাকিব নালাগে যা 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 মই থাকোঁতে গাটো ধু আৰু এইডাল পিন্ধি নাযাবি এইটো লৈ যা এই ধুবলৈ থাকে যা যা মই বজাৰৰ পৰা আহোঁগে শুনিছনে নাই মই বজাৰৰ পৰা আহোঁগে ভালকে যাবি অফিচলৈ জীৱন তই কেতিয়া আহিলি হেই 3 দিন মান হ'ল এনে ভালনে ভাল 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 তোৰ ভালনে আৰু পাৰ্থহঁতৰ তইতো জানই বাপেকে মোক সৰুতে কেনেকে গুটিয়াই পেলাই সম্পত্তিৰ পৰা বাঢ়ি কৰি দিছিলে এতিয়া সেহে দুটাৰ মাজত লগাই দিছো বুজিছ নাই তই সেই আগৰ দৰে হৈ আছ অকণো সলনি নহলি হয় নিজৰ ভতিজা আগৰ সংসাৰখন ভাঙি থানবান কৰি দিবলৈ তোৰ অকণো বেয়া নালাগিল ৰচোন ৰ তই সঁচাকে কচোন তই মোৰ ফালে আছ নে সেহেঁতৰ ফালে আছ মই কাৰো ফলিয়াও নহয় আৰু হ'বও নিবিচাৰোঁ কাৰোবাৰ সুখৰ সংসাৰ ভাঙি থানবান হৈ যোৱাটো মই চাই থাকিব নোৱাৰোঁ তই ৰ মই যাওঁ কথাই বেলেগাও ন আগতে মাল খাবলৈ মোৰ তাত পইচা বিচাৰি আহ এতিয়া চাকৰিটো হোৱাৰ লগে লগে তাত বাহাদুৰি চাবি কি চালা পাৰ্থ 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 ৰচোন ৰ কি কৰিব ওলাইছে পাৰ্থ নাই মই জীয়াই থাকি একো লাভ নাই পাৰ্থ মই মৰিব লাগিব পাৰ্থ 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 তই কি কৰিব ওলাইছ এইবোৰ মোক মৰি যাব দিয়ক জীৱন খুৰা মই জীয়াই থাকি একো লাভ নাই মানুহে মোক ধ্বংস কৰি থৈ গ'ল মই মৰি যাম জীৱন খুৰা মই মৰি পাৰ্থ মানুহে তোৰ জীৱন ধ্বংস কৰা নাই তোৰ জীৱন ধ্বংস কৰিছে তোৰ তেজ মঙহৰ খুৰায়েৰে খুৰা আপুনি এইবোৰ কি কৈছে খুৰা তোৰ খুৰায়েৰে তোৰ নামত 5 বিঘা মাটি তোৰ বাপেৰে লিখি দিয়াৰ পাছৰে পৰা তোৰ খুৰায়েৰে সেই সম্পত্তিৰ লোভত ডাও ডাওকৈ জ্বলি আছে তোৰ আৰু মানসীৰ মাজত মিছা কথা কৈ কৈ
এটা কেচকাল লগাই মানসিক ঘৰৰ পৰা খেদিলে। কিন্তু কিয় আমাৰ সংসাৰ ভাঙি খুৰাই কি লাভ হ'ল? লাভ আছে। তোৰ নামত যে সেই 5 বিঘা মাটি আছে, সেই 5 বিঘা মাটিৰ ওপৰত তোৰ খুৰাইৰৰ চকু। মানসীৰ লগত কেচকাল লগাই মানসীয়ে যাতে তোক ডিভোৰ্চ দিয়ে আৰু তই সেই যন্ত্ৰণাত মানসিকভাৱে ভাগি পৰ, আৰু মানসিকভাৱে ভাগি পৰি তই যাতে এনেকুৱা এটা পথ বাছি লওঁ। খুৰাই মোৰ জীৱনক লৈ ইমান ডাঙৰ এটা ষড়যন্ত্ৰ কৰিলে আৰু মই মূৰ্খৰ দৰে সকলো শেষ কৰি দিলোঁ। তই একো চিন্তা নকৰিবি পাৰ্থ, তাৰ বিৰুদ্ধে আমি আইনী ব্যৱস্থা ল'ম। আইনী ব্যৱস্থা নহয় জীৱন খুৰা, আজি মই তাক এই দুখন হাতেৰে শেষ কৰি পেলাম। পাৰ্থ, এতিয়া একো নকৰিবি। খঙৰ ভমকত যিকোনো কাম কৰি পেলালে ভুল হয়। এটা কথা মনত ৰাখিবি, মানসীয়ে তোৰ খুৰাৰ চৰিত্ৰৰ বিষয়ে এতিয়াও ভালদৰে নাজানে। গতিকে মই যেনেকৈ কওঁ তেনেকেই কাম কৰি যাবি, বুজি পাইছ নহয়? এতিয়া ব'ল। খুৰা, আপুনি যে আমাৰ লগত এনেকুৱা কৰিব মই সপোনতো ভবা নাছিলোঁ। আচলতে আপোনাক আপুনি বুলি সম্বোধন ধৰাতকৈ তই বুলিহে মাতিব লাগিছিল। তহঁতে মোক ক্ষমা কৰি দিওঁ। আচলতে কি জান, এই দেউতাই যে মোৰ মাটি বাৰী সম্পত্তিৰ পৰা বহিষ্কাৰ কৰিলে, সেয়া অপমানতে অন্ধ হৈ মই এইবিলাক কৰি পেলালোঁ। নিজে ভাবিব নোৱাৰিলোঁ মই কি কৰিলোঁ, বুজিছ? সেইবাবে আপুনি আমাৰ সংসাৰখন থাংবান কৰি পেলালে আৰু মোক মোৰ স্বামীৰ আগত চৰিত্ৰহীনা সজালে। বোৱাৰীও, মই তহঁতৰ ওচৰত বৰ লজ্জিত। পাৰিলে এটা সুযোগ দেচোন মোক। সুযোগ? আচলতে তই কাৰোৱে আপোন হ'ব নোৱাৰিলিও বিপুল। তোৰ জন্মদাতা মাতৃ, তোৰ ককাই, তই কাকো কেতিয়াও শান্তিত থাকিবলৈ নিদিলি, আৰু এতিয়া এই ল'ৰা ছোৱালীহালকো তই নেৰিলি। আচলতে তই এইখন ঘৰত থকাৰ যোগ্যই নহয়। আপুনি মাত্ৰ 5 বিঘা মাটিৰ কাৰণে ইমান তললৈ গ'ল। আপুনি যদি মোক এবাৰ ক'লে হয়, মই হাঁহি হাঁহি লিখি দিলোঁ হয় আপোনাৰ নামত। যিটো মানুহে এটুকুৰা মাটিৰ কাৰণে নিজৰ তেজৰ সম্পৰ্কটোক মৃত্যুমুখলৈ ঠেলি দিব পাৰে, সেই মানুহজন জীয়াই থাকিও আমাৰ কাৰণে এটা মৰাশৰ নিচিনা। আপুনি যদি আপোনাৰ আত্মসন্মান অলপো বাকী আছে বুলি ভাবিছে, তেতিয়াহ'লে এতিয়াই আমাৰ ঘৰৰ পৰা ওলাই যাওক। আজিৰ পৰা আপুনি আমাৰ কাৰণে মৰি গ'ল। আজিৰ পৰা এই সকলোবোৰ পাহৰি যা। যি হ'ব লগা আছিল হ'ল। এতিয়াৰ পৰা এটা কথাই লক্ষ্য ৰাখিবা দুইটাই, তোমালোকৰ মাজত যাতে এই তৃতীয় ব্যক্তিবিলাক সোমাব নোৱাৰে, বুজি পালাতো? মোক ক্ষমা কৰি দিয়া পাৰ্থ, মই আৰু তোমাক কেতিয়াও ভুল নুবুজো। সঁচাকৈ আজিৰ পৰা আমাৰ ঘৰখন আমাৰ হলো মানসী। যোৰা যোৰা পাভ যোৰা।